বন্ধুসকল এতিয়া বাজিছে ৰাতিপুৱা 4:43 ইমান সোনকালে কেলে উঠিছো আপোনালোকক মই কৈ আছো। হে গাইস গুড মৰ্নিং। ৰাতিপুৱা মানে ব্লগ এটা বনাই দিম বুলি ভাবি আছো। তো আজি আমি গৈ আছো নগাঁও। ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰো। আহি পাইছো আৰু মানে আজি মই নগাঁও গৈ আছো আপোনালোকক কৈছো আৰু কি মজা প্লেচ হয় আপোনালোকক দেখাই আছো। নে ৰ'দ যে আছে কেমেৰাটো ইমান ভাল উঠা নাই অলপ আপোনালোকে চাওক হে। ইয়াত মানে বোকাঘাট পাৰ হৈ মানে এইটো প্লেচ। ইয়াত কোন আহিছে কোনে আহিছে কমেণ্ট কৰি জনাব। এয়া মোৰ পিছত আছে চাহপাতা খেতি আৰু এইফালে আছে চাহপাতা বাগানে হয়। কি মজা প্লেচ হয় এয়া। বন্ধুসকল মানে ইয়াত কোনোবাই আহিলে মোক কমেণ্ট কৰি জনাব আৰু মানে বহুত ইমাৰ্জেঞ্চিত আহিছোঁ। इतने तेजस्वी लोग हैं हमारे पास। প্লেচ হয় বন্ধুসকল একদম মজা। ইয়াত আহিলে একদম মনটো বেলেগ কিবা লাগি যায়। रुको जरा सबर करो। গাইজ এতিয়া আমি ইয়াত মানে কিবা খাম মানে ভোক লাগিছে ৰাতিপুৱা একো খাই অহা নাই। তো বলক আমি হোটেলত কি খাওঁ। হোটেলত এতিয়া খাম আমি এই আমাৰ হাই কৈ দিয়া হাই। এতিয়া আমি ভোক লাগিছে কি খাবা? পৰঠা খাবা? তেতিয়া আমি এতিয়া পৰঠা খাম আৰু কিবা কি খাম ঠিক আছে। হে গাইজ বাইট খাই আছোঁ মই এতিয়া আৰু লগতে খাই আছোঁ চাহ। ঠাণ্ডা দিন নহয় চাহ খালে মানে গাটো মজা লাগি যায়। এইফালে খাই আছে আমাৰ ড্ৰাইভাৰ দা ৰুটি। হ'লেও মই ৰুটি নাখাওঁ, মই চাহ আৰু এইটো খাম। এতিয়া খোৱা চোৱা শেষ হৈছে গাইজ। এতিয়া মানে আমি ইয়াৰ পৰা ওলাম। আমি ইয়াত মানে জকলাবান্ধ আহি মানে আমি কিবা ৰখিছোঁ কিবা খাইছোঁ হোটেলত। মানে এতিয়া ওলাম ইয়াৰ পৰা। তো ব'লো ভিডিঅ'টো আৰম্ভ কৰোঁ। मैंने आपको पहचान भी लिया।
ফাইনালি আমি এতিয়া আহি পাই গৈছোঁ জকলাবান্দা বজাৰ। বুম বিল্ডিং বনাই থৈ দিছে বা ইয়াত নামিব মন গৈছে হ'লেও ইয়াত নৰখে ড্ৰাইভাৰ দা, ইয়াত আমিও নৰখোঁ। এতিয়া আমি চিধা গৈ মানে কলিয়াবৰ ছাইডত মানে ৰাইট ছাইডত মানে সোমাই যাম আৰু মানে আপোনালোকক কিবা কিবি দেখাই থাকিম, আপোনালোকে ভালদৰে চাই থাকিব। বন্ধুসকল, এতিয়া আমি জকলাবান্দা বজাৰ এতিয়া পাৰ হ'মেই। বহুত লম্বা বজাৰ হয়, বহুত দীঘলীয়া বজাৰ। তো এতিয়া আমি পাই যাম আগত কলিয়াবৰ। আৰু আজি দেওবাৰ আছে, দেওবাৰে মানে জকলাবান্দা বজাৰ হয়। বন্ধুসকল, আমি য'ত মানে লোকেশ্যন আছিলে তাত আহি আমি পাই গৈছোঁ। তো ইয়াত তো যাম আমি। এইটো দোকানৰ পৰা কিবা কিবি লৈছোঁ খাবলৈ কাৰণে, দোকানৰ মালিক হয়। কি খবৰ? ভালে। কি পুৰা হেণ্ডচাম লাগি আছে। জিম টিম কৰি আছা নেকি? জিম কৰা নাই? এই তোমাৰ দোকান ন? আৰু তোমাৰ নামটো কৈ দিয়া। মোৰ নাম বাবলু। বাবলু। আৰু এইটো জাগাখিনিৰ নাম কি আছিলে? চিংগাৰী ন? এইটো জুইৰা পাৰ হৈ মানে বন্ধুসকল, আমি মানে নগাঁও টাউন কোনটো চাইডত আছে? সেইটো চাইডত মানে নগাঁও টাউনটো মই এৰি থৈ মানে জুইৰা হৈ মানে জুইৰা পাৰ হৈ মানে আমি এতিয়া চিঙাৰী আহিছোঁ। মানে আহিছিলোঁ কিবা এটা কামত, এইটো কামটো আমাৰ হৈ আছে। আৰু আপোনালোকক কিবা কিবি দেখাই থাকিম। আহি মানে ইয়াত মানে পাই গ'লোঁ, মোৰ লগৰো হয় এতিয়া। আহি মানে চিনাকি আছিলে, এতিয়া পাই গৈছোঁ। तो गाइस, मैं उनका फ़ोन लिया था। मैंने उन भाई ने मेरे को बोल रहा है भाई आपका चैनल का नाम क्या? तो उनका फ़ोन में लिया मेरा हाथ में, तो मेरा जो यूट्यूब का नाम है वो मैं चार्ज किया था। एक बार लॉक खोलो ना। चार्ज किया था, लेकिन पहले से देख रहा हूँ मेरा चैनल यहाँ पे सब्सक्राइबर कर लिया ऑलरेडी। तो उनके लिए ज़रूर एक कमेंट बनना चाहिए। तो और एक कथा बंधुসকল, नगाँव माने পুখুৰী মানে য'ত গৈ আছোঁ, যোনফালে আহি আছোঁ আপোনাৰ পুখুৰী দেখা পাই আছোঁ। আৰু মোৰ মোবাইলটো বন্ধুসকল চাৰ্জ নাই, ছুইচ অফ হ'ব। তো পাৱাৰ বেংক আৰু চাৰ্জাৰ অনা নাই। তো ভিডিঅ'টো ইয়াতে সামৰিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব প্লিজ। কোনোবাই যদি মোৰ চেনেলত নতুনকৈ আছে ছাবস্ক্ৰাইবটো কৰি দিব। তো আজি ভিডিঅ'টো ইয়ালৈকে সামৰিছোঁ।